বৰক্ষেত্ৰী সমষ্টিৰ চাউলখোৱাত উপস্থিত কংগ্ৰেছৰ সজাতি দল বৃক্ষৰোপণ কৰিবলৈ উপস্থিত হৈছে দলটো। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চাউলখোৱাত অৱস্থিত গংগা যমুনা এগ্ৰো ৰিজৰ্টত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিজুমণি তালুকদাৰ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, অৰুণ তিৱাৰী, দিব্যজ্যোতি হালৈকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত হয়। ৰিজৰ্টখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে দলটিয়ে এলানি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। সজাতি দলটোক ৰিজৰ্টৰ স্বত্বাধিকাৰী ভূপেন তালুকদাৰ পুত্ৰ অভিযন্তা ডিম্পুৰাজ তালুকদাৰ ৰিজৰ্টখনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰিজৰ্টত আমি একচুৱেলি আজি বৰপেটা সত্ৰ নগৰীত গৈছিলোঁ। বশিষ্ঠ দেৱ শৰ্মা তেখেতৰ মহাপ্ৰয়াণ ঘটিছে, তাতে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। জনাই পেলাই আমি এটা খুব সৎ উদ্দেশ্যৰে এজন অভিযন্তা, তেখেতৰ পুত্ৰ অভিযন্তা ভূপেন তালুকদাৰ ডাঙৰীয়াই তেখেতে গংগা যমুনা যিখন ৰিজৰ্ট একচুৱেলি ইয়াতে বনাইছে, সেইটোতো বিৰাট ডাঙৰ খুব ভাল কাম এটা তেখেতে কৰিছে। আমাক একচুৱেলি আগতেই আমাক ইয়াত আমন্ত্ৰণ জনাই ৰাখিছিলে, কিন্তু যিহেতুকে মাজতে তেখেতৰো ইহলীলা সম্বৰণ কৰিছে, সেই প্ৰগ্ৰেমটোৰ পৰা আমি এইটো আগতে থকা প্ৰগ্ৰেম কাৰণে আমি বাদ দিব নোৱাৰিলোঁ। আহি লৈ পেলাই আমি আমাৰ ইয়াৰ বিধায়ক আপোনাৰ দিগন্ত বৰ্মন ডাঙৰীয়া তেখেত আৰু আমি সকলো মিলি আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দল, মোৰ লগত আমাৰ সহকৰ্মী ৰুবি তালুকদাৰ ডাঙৰীয়ানীও আহিছে, ৰামান্না বৰুৱা ডাঙৰীয়া আছে, সকলোৱে আহি পেলাই আমি দেখি পেলাই ইমান আপ্লুত হ'লোঁ যেন এজন অভিযন্তাই সঁচাকৈ এটা সমাজ সংগঠক হিচাপে যিটো কাম কৰি এই যে কণ ল'ৰা ছোৱালীবিলাক আপুনি পিছত কেমেৰাত দেখুৱাব, ইমান আনন্দ মনেৰে কোনোবাই ইয়াত খেলিছে, কোনোবাই ইয়াত দৌৰিছে, কোনোবাই জোলনাত নাচি আছে, এইবিলাক যে এটা পৰিৱেশ যে তেওঁ দিছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ আৰু এটা ভাল সুন্দৰ মনেৰে যাতে আৰু সমাজখন ভাল কৰাত এটা অৰিহণা যোগাব। আৰু আমি জানি ভাল পালোঁ তেখেতে আমাৰ হাতেৰে ইয়াত চন্দন পুলিও ৰোপণ কৰাইছে, সেইটো এটা মহান কাম আমি কৰিছোঁ বুলি ভাবিছোঁ। আৰু তেখেতৰ মহান উদ্দেশ্যটো হৈছে যে ইয়াতে এখন বোটানিকেল গাৰ্ডেন বনাব, যিবিলাক বিভিন্ন 200 প্ৰজাতিৰ তেওঁ ঔষধি গছেই হওক বা বিভিন্ন গছ ইয়াত ৰোপণ কৰি পেলাই অন্ততঃ বিজ্ঞানৰ ছাত্ৰসকলক যাতে বোটানিকেল গাৰ্ডেনখন পৰিদৰ্শন কৰাবৰ কাৰণে গোটেই সুবিধাখিনি দিবৰ কাৰণে যিটো মন বান্ধিছে, সেইটো এটা সৎ উদ্দেশ্য। গতিকে বিধায়ক ডাঙৰীয়াও কৈছে যে ৰাস্তাটো আমি পাৰিলে ঠিক ঠাক কৰি দিম। দিগন্ত বৰ্মন ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এইটো কিন্তু যদি কোনোবাই ভাবে যে ব্যৱসায় কৰিছে, নহয়, এইটো ব্যৱসায়িক লেভেলটো যাবলৈ কমেও 10 বছৰ লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে ল'ৰা ছোৱালীক যিটো পৰিৱেশ দিছে, এইটো কিন্তু সঁচাকৈ এজন ভাল মনৰ মানুহ নহ'লে কেতিয়াও দিব নোৱাৰে। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ ওচৰত থকা প্ৰত্যেককে কৈছোঁ যে আপোনালোকে গংগা যমুনা ৰিজৰ্টলৈ আহক, আহি ইয়াত কি সুন্দৰ এটা পৰিৱেশ, আৰু তেওঁলোকে যিবিলাক কটেজ বনাইছে এইটো ভাল লাগিছে। কটেজবিলাকত আমাৰ গোটেই কণ্টিনেণ্টেলৰ যেনেকৈ ইণ্ডিয়া, আমাৰ এছিয়াৰ যিখিনি কাণ্ট্ৰি আছে প্ৰত্যেকবিলাকৰে নাম দি পেলাই খুব ধুনীয়াকৈ এটা গোটেই পৰিৱেশটো সৃষ্টি কৰিছে। গতিকে মই তেখেতৰ পুত্ৰলৈও মই অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে আহক, তেওঁলোকক অলপ মানসিকভাৱে যাতে সবলীকৰণ কৰাত যাতে সকলোৱে অৰিহণা যোগায়, তাৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ। নলবাৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, পূৰ্বোত্তৰ টাইমছ। Indian Technical Institute ITI, Indian Technical Institute ITI, Indian Technical Institute ITI.